সতীৰ্থ ব্লগলৈ স্বাগতম জনাইছোঁ। আমি এবাৰ আপোনালোকক আমাৰ ব্লগৰ জৰিয়তে দেখাব বিচাৰিছোঁ অসমীয়া স্বাভিমান গামোচা। গামোচা আমি কি ধৰণে প্ৰস্তুত কৰোঁ, এখন গামোচা আমি কেনেধৰণৰ সূতা ৰ'দত দিয়াৰ পৰা একদম বাতি কৰি পেলাই কেনেকৈ আমি শাললৈ আনোঁ আৰু আমাৰ শিপিনী হাতত কেনেধৰণে প্ৰাণ পাই উঠে এখন গামোচা, আমি আপোনাক পুংখানুপুংখভাৱে আপোনাক দেখাব বিচাৰিছোঁ। গতিকে আপোনালোকে এই ভিডিঅ'টো চোৱা সম্পূৰ্ণ চাব, শেষলৈকে চাব আৰু তাৰ ওপৰত আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, কাৰণ আপোনালোকৰ মন্তব্যটোৱে আমাৰ এই ভিডিঅ' কৰাত উৎসাহ উদ্দীপনা দিয়ে। আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কিয়নো আমি প্ৰতিটো ভিডিঅ' যাতে আপোনালোকৰ ওচৰত সোনকালে গৈ পায় তাৰ কাৰণে আমিও আশা কৰিছোঁ। গতিকে আহকচোন আমি কি ধৰণে গামোচা প্ৰস্তুত কৰে আমি আপোনালোকক দেখাওঁ। আহক। প্ৰথমতে এনেধৰণে এই ধৰণৰ সূতা, মাছ চাইজ সূতা আমি এনেকৈ ৰ'দত শুকুৱাই লওঁ। শুকুৱাই লোৱাৰ পাছত আমি পৰৱৰ্তী ববিনখিনি প্ৰস্তুত কৰি লওঁ। ঠিক এনেধৰণে এনেধৰণে প্ৰথমতে ববিনখিনি ফুৰোৱা হয়। মই এইটো ৰঙাৰ আমাৰ বগা ববিন অলৰেডি ইতিমধ্যে আপোনাৰ ৰেডি হৈ গৈছে। এইটো ৰঙা ববিনখিনি আমাৰ ববিন মেচিনত এনেধৰণে ফুৰাই আমি প্ৰথম বাতিটোৰ কাৰণে আমি সাজু হওঁ আৰু ইতিমধ্যে বগা ববিনখিনি আমাৰ হৈ গ'ল। এইখিনি ৰঙা ববিনৰ কাৰণে আমি সাজু হৈছোঁ। এয়া বগা ববিন, এই বগা ববিনখিনি আমি ইতিমধ্যে লগাইছোঁৱেই আৰু বাকী ৰঙা ববিনখিনি আমি ৰেডি কৰি আছোঁ। আমাৰ মেচিনত এনেধৰণে আমি প্ৰস্তুত কৰি উলিয়াই লওঁ। তাৰপিছত আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচী আমি বাতি লৈ যাওঁ। এই ধৰণে আমি প্ৰথম বাতিৰ কাৰণে ববিন প্ৰস্তুত কৰি লওঁ। আমি গামোচা বাতি কৰি আছোঁ। এটা ইতিমধ্যে অৰুণাচলৰ যিটো ট্ৰেডিশ্যন সেইটো বাতিটো দেখালোৱেই। এইটো পৰৱৰ্তী, এইটো গামোচা বাতি, এইটো 23 ইঞ্চি হ'ব। এইটো আমি কৰি আছোঁ। বাতিটো এনেধৰণে কৰা হয়। ইয়াত কিনাৰে কিনাৰে আকৌ ৰঙা পাৰি হ'ব। ৰঙা পাৰিটো কৰাৰ সময়ত আকৌ আমি দেখাম। এইটো আমি এতিয়া বগাটোৱে কৰিছে মাজৰখিনি। এশখন গামোচাৰে টাৰ্গেট কৰি পেলাই এইটো বাতিটো কৰা হৈছে। এই ধৰণে বাতিটো কৰা হয়। ইয়াত 100টা ববিন আছে। এই 100টা ববিনৰ পৰা এনেকৈ নিতৰ পৰা এই ধৰণে ইয়াত লগত এখন ৰাহত সংযোগ কৰি এই বাতিটো কৰা হৈছে। এই ধৰণে এইদৰে বাতি কৰা হয়। এইদৰে ছাইডত বগাৰ যিটো কিনেৰি দিয়াৰ পাছত আকৌ এনেকৈ ৰঙাৰ কৰা হয়। এই ৰঙাটোক কি বুলি কোৱা হয়? কিনেৰি ন? পাৰি বুলি কোৱা হয়। ৰঙাটো পাৰি, এইটো বগাটো এইটো ঠিক এইটো কিনেৰি বুলি কোৱা হয়। আৰু এইটো পাৰি কৰা হৈছে গামোচা। আৰু এই বস্তুটো পিছত চপাই দিয়া হ'ব। চপাই দিয়াৰ লগে লগে আপোনাৰ এটা গামোচা আকৃতি ল'ব। এতিয়া আমাৰ ৰঙাৰ কিনেৰিটো চলি আছে, ৰঙা পাৰিটো চলি আছে বগা কিনেৰিটোৰ লগত। এই ধৰণে এয়া কৰি আছে ৰঙা পাৰিৰ কাৰণে। আৰু মই এটা নতুন কথা এটা আজি দেখাব বিচাৰিছোঁ। সেইটো ঠিক এনেধৰণৰ আমাক মাষ্টৰে কোৱা মতে ইয়াত 100খন গামোচাৰ এটা জোখত বাতি কৰা হৈছে, হয়নে? গতিকে এই 100খন গামোচানো কেনেধৰণে কৰে, ইয়াৰ এটা মই গুপ্ত ৰহস্য আপোনালোকক বুজাব বিচাৰিছোঁ। এইটো হৈছে ইয়াত এডাল স্প্ৰিং দিয়া থাকে। ঠিক স্প্ৰিংডালত এই যে গুটিটো আহি আছে, এই গুটিটো আহি মূৰ পোৱাৰ লগে লগে আপোনাৰ 50 পাক হ'ব। এইটো এই গুটিটো আহি মূৰত আহি পেলাই পোৱাৰ লগে লগে 50 পাক হ'ব। আৰু 50 পাক হোৱাৰ লগে লগে এই পাকটো মোটামুটি আপোনাৰ 3 মিটাৰ 25 পইণ্টৰ এইটো এটা পাক। গতিকে 3 মিটাৰ 25 পইণ্টৰ লগত আপোনাৰ ইয়াত সম্পূৰ্ণ 50 পাক ঘূৰাৰ পাছত এই বাতিটো সম্পূৰ্ণ হোৱা বুলি ধৰা হয়। এই ধৰণে বাতিটো কৰা হ'ল। বাতিটো কৰাৰ পাছত আহিল তুলুঠা পকোৱা পৰ্ব।
এই আমাৰ দুগৰাকী আমাৰ ইয়াৰে শিপিনী আৰু মাষ্টাৰ লগত আমাৰ ইয়াত বাতি পকাই আছে। এই ধৰণে তুলুঠাত পকাই যাব লাগিব ন দাদা? এই তুলুঠাটো পকোৱাৰ পাছতে সম্পূৰ্ণ কৰাৰ পাছত আমি তুলুঠাৰ সৈতে লৈ যাব লাগিব শাললৈ। ঠিক বাতিটো এনেদৰে কৰাৰ পাছতেই তুলুঠাত পকোৱা হয়। এইধৰণে তুলুঠাত পকাই থকা হৈছে। এই তুলুঠাটোৱে আচলতে শাললৈ যায়। জামৰ পৰা এতিয়া মানে তুলুঠালৈ অনা হৈছে। যিটো আমাৰ আগতে আমাৰ মাহঁতে এইটো চোতালত কৰিছিলে বাতিটো, আৰু শেষত বহি লৈ পেলাই চোতালতে মানে ৰাহত উঠাইছিলে, তুলিছিলে। এতিয়া তুলুঠাৰ পৰা এইটো নি পেলাই তুলিব লাগিব। সেইটো পৰৱৰ্তী কাম। সেইটো পৰৱৰ্তীটো আমি আকৌ দেখাম বাৰু। এইটো ধৰণে খেব কৰা হয়। আমাৰ এই সতীৰ্থ হস্ততাঁত বয়ন শিল্প উদ্যোগৰ এই কাম কাজবিলাক চলি আছে। আমি এইটো দেখাই আছোঁ যে এখন গামোচা বাতিৰ পৰা আৰম্ভ কৰি এতিয়া এইটো বাতি আহিলে, বাতিটো অহাৰ পিছত খেব কৰা। ঠিক খেবতে এনেধৰণে কৰে। এই ঠিক মাজে মাজে এডাল সূতা পাৰ কৰে। এইটো কি বুলি কয়? খেব কৰা। খেব। এই খেব কৰিছে আৰু সেই ওপৰৰ কামিৰ পৰা এই এনেকৈ এডাল সূতা পাৰ কৰি দিলে। এই ধৰণে গোটেই খিনি ইমূৰৰ পৰা সিমূৰলৈ সূতাসমূহ পাৰ কৰি পেলাই তাৰপাছত এখন ৰাত ভৰোৱা হয় ন? তাৰপিছত ৰাত ভৰোৱা হয়। এই ধৰণে মানে এতিয়া খেবটো কৰি ল'ব। এইটো এটা বাতিটো শাললৈ যোৱাৰ আগতে হোৱা এটা কৰ্ম। এই ধৰণে খেব হোৱাৰ পাছত তাৰপিছত এনেকৈ ৰাহত ফিটিং কৰা হয়। এই প্ৰতি দুজন ব্যক্তি লাগিব, যেনেকৈ খেবটো লাগে, ৰাহত এনেকৈ দুজন লাগে। এই ধৰণে এনেকৈ এইডাল কি বুলি কয় চেপেনাডাল দাদা? ৰাহ কাঠিৰ জৰিয়তে মানে এই ধৰণে সিফালৰ পৰা এখেতে এইফালে এনেকৈ সুমিয়াই দিছে ৰাহ কাঠি হেৰি, আনফালে মানে আকৌ এখেতে এডাল সূতা পঠিয়াই দিয়ে। এইটো ধৰণে এই ছিষ্টেমত এই ধৰণে ৰাহ ফিটিং কৰা হয়। এই ৰাহ ফিটিং কৰাৰ পাছতেই আমাৰ ইয়াৰ কাৰ্যসূচীটো শেষ হ'ব। ইয়াৰ পিছত ৰাহ ফিটিং কৰাৰ পাছত আমাৰ লৈ যাম শাললৈ। পৰৱৰ্তী আমি আপোনালোকৰ এই ৰাহখন ভৰ্তি হোৱাৰ পাছত আমি আকৌ দেখাম যে শালত কেনেকৈ ফুল ব কৰে। ফুলবোৰৰ কাৰ্যসূচীটো পিছত হ'ব। এতিয়া এই ৰাহখন পহিলা ফিটিং কৰি লওক। এই ৰাহখন ফিটিঙেই হওক বা খেবই হওক, ইয়াত দুজন মানুহৰ প্ৰয়োজন। দুইফালে দুজন থাকিবই লাগিব। এই ধৰণে ৰাহত সুমুওৱা হৈছে। আমি এই যেতিয়া ৰাহত সুমুওৱা হৈ গ'ল, এই ৰাহত সুমুওৱাৰ পাছত এনেধৰণে সুমুওৱাৰ পাছত ইয়াৰ কাম হ'ল আমি এনেকৈ তুলুঠাত বান্ধা। এই তুলুঠাটো আমি আহি শালত ফিটিং কৰিলোঁ। শালত ফিটিং কৰাৰ পাছত পৰৱৰ্তী কাম হৈছে এই ফুলব। এই প্ৰতিডাল ফুলব কেনেকৈ দেখাই দিয়কচোন। আমি অলপ আপোনালোকক কৰাৰ পাছত দেখাইছোঁ, কাৰণ তেতিয়া বুজি পাব। এই ধৰণে এডাল এডাল ফুলব হেৰি কৰাৰ পাছত শালত মানে ফিটিং কৰা হয়, আৰু এই ধৰণে গোটেইখিনি ফুলব এনেকৈ পাৰি দিয়া হয়। ফুলব এই কাৰণেই হয়, এই সূতাখিনিৰ লগত ইয়াৰ যিখন আমাৰ কম্পিউটাৰ কাৰ্ড থাকে, এই কম্পিউটাৰ কাৰ্ডখন আমি লগাই পেলাই দেখাম বাৰু। কম্পিউটাৰ কাৰ্ডখন লগোৱাৰ পাছত এই ফুলবখিনিয়ে সেই কাৰ্ডৰ কামখিনি নমুনা মানে হেৰিখিনি প্ৰস্তুত কৰে, আৰু সেই ধৰণে তাৰপৰা ফুলটো প্ৰস্তুত কৰা হয়। এই গামোচাত ফুলটো প্ৰস্তুত কৰা হয়। আমি ইতিমধ্যে আমাৰ এইটো আমি সম্পূৰ্ণ এখন গামোচা কেনেধৰণে প্ৰস্তুত কৰা হয়, আমি তাৰ ওপৰত আমি এই ব্লগটো বনাইছোঁ। এই ধৰণে মানে
ফুলহাটো ফিটিং কৰাৰ পাছত আমি শালত এনেকৈ ধৰণে ফুলব কৰিলোঁ। এই ফুলবটো এনেকুৱা ধৰণে এনেকৈ ফুলবটো প্ৰস্তুত কৰা হয়। আৰু এই ফুলবটো কৰোঁতে যথেষ্ট সময় লাগে। মানে প্ৰথম গামোচাৰ প্ৰথম বকুলি, এই বকুলি মানে এইটো আমাৰ হেৰি দেখাই দিয়াচোন সূৰ্য কেনেকৈ বকুলিটো মানে এইটো বকুলি, এই বকুলিটো কৰি লোৱা হয় গামোচাত। তাৰ পাছত আহি যায় ফুলৰ কথা। প্ৰথমতে এনেধৰণে ফিটিং কৰি প্ৰথম বকুলিটো মাৰি লোৱা হয়। তাৰপিছত এনেধৰণে ঠিক পুতলটো বকুলি মৰাৰ পিছত এনেকৈ 3 লাইন হোৱাৰ পাছত বকুলি বুলি কয়। বকুলিটো মৰাৰ পাছত ইয়াৰ পিছত আপোনাৰ আহিল পুতলৰ কাম। পুতল দি পেলাই গামোচাখন মানে ফিট কৰি ৰখা হয়। এই ধৰণে পুতল ফিটিং কৰি এই ধৰণে পুতলটো লগোৱা হ'ল। পুতলটো লগোৱাৰ পাছত এতিয়া পুতলটো লগাই দিয়াৰ লগে লগে গামোচাখন মানে ফিট হৈ যায় আৰু তেতিয়া মানে ফুলৰ পৰা আদি কৰি কাম কৰিবলৈ সুবিধা হয়। এই ধৰণে পুতল ফিটিং হ'ল। তাৰপাছত কাৰ্ডৰ কথা আহিল। এই কাৰ্ডৰ লগত এইটো কি বুলি কয় সেইফালৰ কাৰ্ডটো? কাষৰি ন? ঠিক কাষৰি লগত মানে ফুলৰ যিটো কাৰ্ড, এই ফুলৰ মানে কম্পিউটাৰ এৰিলে কাৰ্ড কি চানেকি মানে কাৰ্ডখন চানেকি বুলি কোৱা হয়। এই কাৰ্ডখন এতিয়া ফিটিং কৰা হ'ব এই ধৰণে। ইয়াত লগতে মানে 2টা বস্তু মানে ফিটিং কৰা হৈছে। এটা হ'ল কাষৰি মানে মিন্স আমি বহুতে পাৰ্বতী বুলিও কয়, আৰু ফুলৰ লগত সেইটো থাকে। এই মেচিনটোত মানে এই কাৰ্ডখন এতিয়া ফিটিং কৰা হ'ব। এই ধৰণে এই কাৰ্ডখন ফিটিং কৰা হৈছে। সেইটো মানে মেচিনৰ সেই যে লগালে কাৰ্ডখন সেইটো কি বুলি কয়? চিলিণ্ডাৰত কাৰ্ডখন দিলে এতিয়া এই কাৰ্ডখনৰ জৰিয়তে আমাৰ ইয়াত কাষৰি ইতিমধ্যে আমি কাৰ্ড ফিটিং কৰিলোঁ। কাৰ্ড ফিটিং কৰাৰ পাছত আমাৰ আহি গ'ল পিছত প্ৰথমতে আমাৰ এইটো কাষৰি মানে যিটো পাৰ্বতী বুলি কয়, এই পাৰ্বতীটো হৈ গ'ল। হোৱাৰ পাছত এইটো এতিয়া ফুলৰ কাম চলি আছে। এই ফুলটোৱে ঠিক এনেকৈ আমাৰ সচৰাচৰ গাঁও অঞ্চলবিলাকত আমাৰ যিবোৰ শাল তাত দুডাল গৰকা থাকে। ইয়াত 3ডাল গৰকা থাকে। এই এডাল গৰকা হৈছে এই ফুলবোৰৰ কাৰণে, এইটো মেচিনৰ লগত সংযোগ থাকে, আৰু 2ডাল আমাৰ মানে চিম্পলি থাকেই। গতিকে এই ধৰণে আপোনাৰ গৰকাটো মাৰ লগে এই ধৰণে আহি গ'ল। তাৰপিছত আপোনাৰ এই ধৰণে আমাৰ অসমীয়া স্বাভিমান গামোচা প্ৰস্তুত কৰা হয়। আমি ব্লগৰ জৰিয়তে আপোনালোকক আমি গামোচা কি ধৰণে প্ৰস্তুত কৰে আমি আপোনালোকৰ লগত আলোচনা কৰিলোঁ, দেখালোঁ। আৰু এই ধৰণেই আমাৰ এখন গামোচা শিপিনী হাতত প্ৰাণ পাই উঠে। আৰু এনেকুৱা এখন আমাৰ এই উন্নতমানৰ শালত এনেকুৱা এখন গামোচা দিনটোত 2খন শিপিনীয়ে প্ৰস্তুত কৰি উলিয়ায়। গতিকে প্ৰিয় সতীৰ্থ, এই আমি আজি এই দিয়া ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে আমাক জনাব, মন্তব্য দিব, কমেণ্ট কৰিব, লগতে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়া আমাৰ হয় কি, আমাৰ প্ৰতিটো মানে আমাৰ ব্লগৰ প্ৰতিটো নিউজ আপোনালোকৰ ওচৰত সোনকালে যাব। গতিকে এই ধৰণে আমি এই গামোচা প্ৰস্তুতকৰণৰ আজি এই ব্লগটো বনালোঁ। ধন্যবাদ।